নমস্কাৰ মই পৰাঞ্জলি বৰা আৰু সকলোকে প্ৰথমতে মোৰ YouTube চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অলপ বেলেগ ধৰণৰ বিষয় এটাৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ। এটা বিশেষ ভিডিঅ' আৰু এটা বিশেষ নাম যিটো বৰ্তমান সময়ত সকলোতে ভাইৰেল হৈ পৰিছে। সেই নামটো হৈছে Carryminati আৰু সেই বিশেষ ভিডিঅ'টোৰ নাম হৈছে YouTube ভাৰ্চেছ টিকটক দি এণ্ড, যিটো ভিডিঅ'য়ে এফালৰ পৰা সকলো ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছিল, কিন্তু সেই ভিডিঅ'টো ইউটিউবৰ পৰা ডিলিট কৰি দিয়া হ'ল। কিয়? সেই বিষয়ে আমি আলোচনা কৰিম, কিন্তু তাৰ আগতে Carryminati কোন হয় তাৰ বিষয়ে অলপ জানি লোৱা হ'ল। Carryminatiক ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰোষ্টাৰ বুলি ক'লেও ভুল কৰা নহ'ব। তাৰ Carryminatiৰ আচল নাম অজয় নাগৰ, যি 10 বছৰ বয়সৰ পৰা ইউটিউব চেনেল খুলিছিল আৰু তাত ভিডিঅ' আপলোড দিয়াৰ কাম আৰম্ভ কৰিছিল। আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে Carryminatiয়ে প্ৰায় 5টাকৈ ইউটিউবৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু তাৰ উপৰিও তেওঁ 2019 চনৰ টাইমছত টপ 10 দ্য নেক্সট জেনেৰেশ্যন লিডাৰ্ছত স্থান পাবলৈ সক্ষম হ'ল। আহক এতিয়া আমি আমাৰ আজিৰ ভিডিঅ'টিৰ মেইন টপিকটোৰ মাজলৈ সোমাই যাওঁ, যে Carryminatiৰ সেই বিশেষ ভিডিঅ' দ্য ইউটিউব ভাৰ্চেছ টিকটক দি এণ্ড ভিডিঅ'টো ইউটিউবৰ পৰা কিয় ডিলিট কৰি দিয়া হ'ল। বহুতেই কৈ আছে যে Carryminatiয়ে বহুতো বেয়া শব্দ ব্যৱহাৰ কৰাৰ কাৰণে সেই ভিডিঅ'টো ইউটিউবৰ পৰা ডিলিট কৰি দিয়া হ'ল, কিন্তু এনে নহয় যে বেয়া শব্দ ব্যৱহাৰ কৰিলে আৰু ইউটিউবৰ পৰা ভিডিঅ'টো ডিলিট কৰি দিয়া হ'ল। Carryminatiৰ ভিডিঅ'টো ডিলিট কৰাৰ মেইন কাৰণটো হৈছে চাইবাৰ বুলিং হাৰাছমেণ্ট পলিচি। 2019 চনত ইউটিউবৰ এটা নতুন আপডেট আহিছিল যে যদি ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে কাৰোবাক হাৰাছমেণ্ট কৰা হয় তেতিয়া তেনেধৰণৰ ভিডিঅ' ইউটিউবে গ্ৰহণ নকৰে, অৰ্থাৎ দে উইল নট টলাৰেট হাৰাছমেণ্ট। প্ৰত্যেকটো প্লেটফৰ্মৰে কিছুমান নিজা নিজা নিয়ম থাকে। এনে নহয় যে আপুনি ইণ্টাৰনেটত কাৰোবাৰ বিষয়ে যি টি কৈ দিব পাৰে, কিন্তু যদি ইউটিউবত আপুনি ভিডিঅ'টোতে যদি এবিউজ শব্দ ব্যৱহাৰ কৰে, বিভিন্ন ধৰণৰ এবিউজ ৱৰ্ড ব্যৱহাৰ কৰে, তেতিয়া তাত কোনো প্ৰব্লেম নাই। কিন্তু যদিহে আপুনি কোনোবা এটা জাতি, ধৰ্ম বা কোনোবা এজন ব্যক্তিৰ শৰীৰৰ ওপৰত বা কোনোবা এজন ব্যক্তিৰ চালচলনৰ ওপৰত লৈ মন্তব্য কৰে, যাৰ জৰিয়তে হিংসা বৃদ্ধি হোৱাৰ লগতে শত্ৰুতা বৃদ্ধি পায়, ইজনৰ মাজত সিজনৰ শত্ৰুতা বৃদ্ধি পায়, এটা গ্ৰুপৰ মাজত আন এটা গ্ৰুপৰ মাজত শত্ৰুতা বৃদ্ধি পায়, তেনেধৰণৰ ভিডিঅ'সমূহ যদি ইউটিউবৰ চকুত পৰে তেন্তে সেই ভিডিঅ'সমূহ ইউটিউবৰ পৰা ডিলিট কৰি দিয়া হয়। ইয়াৰ উপৰিও যদি তেনেধৰণৰ ভিডিঅ'ৰ ওপৰত যদি বিভিন্ন ধৰণৰ মানুহে ৰিপৰ্ট মাৰিবলৈ আৰম্ভ কৰি দিয়ে যে সেই ভিডিঅ'টো বেয়া বা সেই ভিডিঅ'টোৰ জৰিয়তে শত্ৰুতা বৃদ্ধি পাইছে, আৰু তেতিয়া ইউটিউবে সেই ভিডিঅ'টোৰ ৰিভিউটো চাই যদি ভাবে যে হয় এই ভিডিঅ'টোৰ জৰিয়তে শত্ৰুতা বৃদ্ধি পাইছে বা হিংসা বৃদ্ধি পাইছে, তেতিয়া সেই ভিডিঅ'টো ইউটিউবৰ পৰা ৰিমুভ কৰি দিয়া হয়। যিহেতু এই ভিডিঅ'টো টিকটকক ৰোষ্ট কৰি পেলাই Carryminatiয়ে বনাইছিলে, তেওঁলোকৰ চালচলনৰ ওপৰতো তেওঁ মন্তব্য কৰিছিলে, গতিকে এনেকুৱা হ'ব পাৰে যে টিকটকাৰখিনিয়ে Carryminatiৰ ভিডিঅ'টোৰ ওপৰত ৰিপৰ্ট মাৰিলে আৰু তাৰ ফলত সেই ভিডিঅ'টো ইউটিউবৰ চকুত পৰে আৰু ভাবিলে যে এই ভিডিঅ'টোৰ জৰিয়তে কাৰোবাক হাৰাছমেণ্ট কৰা হৈছে আৰু গতিকে এই ভিডিঅ'টো ইউটিউবৰ পৰা ৰিমুভ কৰি দিব পাৰে। কিন্তু এনেকুৱা নিয়মো আছে যে সেই ভিডিঅ'টো পুনৰ ইউটিউবত ৰিআপলোড হ'ব পাৰে, যদি ক্ৰিয়েটৰজনে অৰ্থাৎ Carryminatiয়ে যদি আপিল কৰে তেন্তে সেই ভিডিঅ'টো পুনৰ ৰিআপলোড হ'ব পাৰে। কেৰিৰ ফেন্সৰ অনুৰোধ ৰক্ষা কৰি কেৰিৰ যিমানবিলাক বন্ধু আছে সকলোৱে তেওঁ অনুৰোধ কৰিছিলে যে এনেকৈ টিকটকাৰসকলক ৰোষ্ট কৰি এটা ভিডিঅ' বনাব লাগে। সেই অনুৰোধটো ৰক্ষা কৰি Carryminatiয়ে এই ভিডিঅ'টো বনাইছিলে। গতিকে আশা কৰোঁ এই ভিডিঅ'টো যাতে পুনৰ ইউটিউবলৈ ঘূৰি আহে। আপোনালোকক কমেণ্ট কৰি জনাব যে এই ভিডিঅ'টো ঘূৰি আহিব লাগে নে নালাগে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন আপডেটসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।